কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। বৰ্তমান মোৰো ভাল। ৰিজুমণি বৰুৱা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দেৱালীৰ কাৰণে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিলে। আৰু দেখিছে নহয় বতৰ বেয়া আৰু সকলোৰে মনত এটাই মানে সংকোচ যে বৰষুণ একো কৰিবই পৰা নাই। আৰু তথাপিতো লাইট অকণমান জ্বলালোঁ, আপোনালোকক দেখাই গৈ আছোঁ আৰু কি কৰিম কি নকৰিম অকণমান দেখাই যাম বুলি ভাবিছোঁ। আৰু ধামাকা হ'ব ভিডিঅ'টো, আপোনালোকে এনজয় কৰিব বুলি আশা কৰিলোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাই যাব। আশীৰ্বাদ দিছোঁ যাতে সকলোৰে মংগল হওক। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ টাউনলৈ। আন্ধাৰ হৈ গৈছে, অলপ সন্ধিয়া হৈছে আৰু তাৰপিছত আৰু অকণমান পাছে লাহে দিহে কি কৰিম দেখাই যাম আপোনালোকক। কিন্তু এটা কথাৰ কাৰণে বেয়া লাগিছে, বহুত বেছি বেয়া লাগিছে। এটাই কাম, ইমান ধুনীয়াকৈ লাইটিং লগালোঁ, কিন্তু এটা কথাতে বেয়া লাগিছে, বৰষুণ একদম বৰষুণৰ পৰা একো কৰিবই নোৱাৰি। তাৰপিছত এনেকৈ লাইটিং লগালোঁ আৰু পূৰা বৰষুণ দি আছে। ইমান বেয়া লাগিছে, বতাহ আৰু বৰষুণ বহুত বেছি বেয়া লাগিছে। এনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু অকণমান পাছত মই কি কৰিম দেখাই গৈ থাকিম, চাই থাকিব। একদম মানে চাকি লৈ এনেকৈ আহিছোঁ টাউনলৈ। আৰু ইমান মানে কি ক'ম আৰু দুখ লাগিছে। দেৱালীৰ দিনাখন আৰু বৰষুণ দিয়ে নে। আৰু এইবাৰ মই প্ৰথম দেখা নিচিনা লাগিছে, বহুত বেয়া লাগিছে। টাউনলৈ আহি পালোহি আৰু টাউনৰ অকণমান লুকটো দেখাই দিছোঁ আপোনালোকক। ইমান ধুনীয়া লাইটিং কৰিছে, কলগছখিনি লগাই দিছে। কি হ'ব, চাকি লগাব নোৱাৰি, বৰষুণ। এনেকৈয়ে এইবাৰ পূজা মানে পালন কৰা হৈ গৈছে। আৰু ল'ৰাটোক লাগে বম। আহি পালোঁ দোকানত, অকণমান বম ল'লোঁ। যিমানখিনি পাৰোঁ মানে বেছি দিবলৈও বেয়া লাগিছে, কাৰণ কেলৈ ফুটিব নে নুফুটিব ঠিক নাই। আৰু বতৰ যিহেতুকে বেয়া, তথাপিতো অলপ বম আনি দিলোঁ ল'ৰাটোক, সৰুটোক। আৰু এই দোকানৰ পৰিৱেশটো অকণমান দেখাই দিলোঁ আপোনালোকক। ঘৰলৈ আহি পাই চাকি গছ জ্বলাই লৈছোঁ। বাহিৰত যিহেতুকে লগাব নোৱাৰি, পূৰা বৰষুণ। ভিতৰতে এনেকৈ অকণমান মই ডেক'ৰেশ্যন কৰি লোৱা চাকি গছ জ্বলাই দিছোঁ। লগত একো বস্তু দিবলগীয়া নাই। আৰু মই ইমান ধুনীয়াকৈ ৰংগলী বনাম বুলি ভাবিছিলোঁ, কিন্তু একোৱেই নহ'লে, চব একদম পূৰা ফুটুকা ফেন হ'ল, একোৱে কৰিব নোৱাৰিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই ৰংগলী বনাব নাজানো আৰু একো সুবিধাই নাই বনাবৰ কাৰণে। তথাপিতো মই অকণমানকৈ চেষ্টা কৰিছোঁ, চাওঁচোন বুলি। কি হয় নাজানো আৰু দেই, বেয়া হ'লে নাহাঁহিব। লগতে আমি জ্বলাই পিনি উৰাই দিলোঁ। এইটো উৰি উৰি গৈ আছে। খুব ধুনীয়া লাগিছে, উৰি উৰি গৈ আছে। আৰু বৰষুণ দিছে বিশেষকৈ, সেইকাৰণে সোনকালে মানে অফ হৈ যাব। তথাপিতো উৰাই দিলোঁ, মনটো শান্তি লাগিলে, ভাল লাগে এনেকৈ একদম পূৰা উৰি উৰি গৈ থাকিলে। হেপ্পী দিৱালী। বাবা, তুলসী গছত কি ধুনীয়াকৈ লগাই দিছে লাইটিং। হেপ্পী দিৱালী। খাবলৈ পালোহি, কি দেৱালীত কি ধুনীয়া বস্তু এটা খাবলৈ বস্তু দিছে। এইয়া স্কুল খাব লাগিব। মজা। পানী কাৰণে নুঘূৰে, অসমীয়াৰ পৰা লগাবই পৰা। চলাব নোৱাৰি, মই জ্বলাই দিলোঁ।
Sauce dia. Sa, 1 minit. Itu naik masa? Gimana tuh? Itu lain. Hei, kia dulu boy. Ayah, mau mana dulu? Ayah, sini mana? Ayah. Ini pas apa nói lẽ? Happy Diwali. Beta Happy Diwali kau dia? Happy Diwali. ভিতৰত এনেকৈ লাইটিং কৰি লৈছে দেই, খুব ধুনীয়া লাগিছে। লাইটিংটো কৰি লৈছে, এনেকৈ লগাই লৈছে, দেখিবলৈ কিবা পোহৰ পোহৰ লাগিছে, খুব ভাল লাগিছে দেখিবলৈ। বৰষুণ দিলে সেইকাৰণে বহুত বেয়া লাগিলে, আৰু বৰষুণৰ কাৰণে একদম একো কৰিবই পৰা নাই। তথাপিতো অকণমান ফূৰ্তি কৰিলোঁ যিমানখিনি পাৰোঁ, মানে বৰষুণত ভিজি হ'লেও গোটেই মাথা চাথা তিতিকেই। ল'ৰাই মই অকণমান শুকালোঁ, তথাপিতো আমাৰ ল'ৰাটোৰ হাতখন অকণমান পুৰিলেই চকৰি পৰা। চকৰি জ্বলোৱাই নাই, আৰু জ্বলাবলৈ আছে, বহুতখিনি আছে বম ফুটাবলৈ, আৰু নোৱাৰোঁ আৰু বৰষুণ দিছে। কেনেকুৱা বৰষুণ দি আছে চাওকচোন, তলখন দেখিলে গম পাব, পুৰা ভিজা মানে এনেকুৱা বৰষুণ। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব যদিহে মোৰ চেনেলটো নতুনকৈ চাই আছে, আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোক সকলোৱে চাব পাৰিব। আৰু সকলোলৈ হেপ্পী দিৱালী, বাই বাই।